कुड़क स्टूडेंट यूनियन जिंदाबाद, महिला समिति जिंदाबाद, गामड़ा संस्था जिंदाबाद, गामड़ा संस्था जिंदाबाद। हदो सावताल छात्र सन्था, हदो आदिवासी छात्र सन्था, कुड़क छात्र सन्था, गावड़ा सन्था, महिला सन्था और सावताली साहित्य सभार विषय बबियाলৈ আজি আমি এই হাৰাপিতস্থিত খেলপথাৰৰ প্ৰাংগণত সমবেত হৈ আপোনালোকে জানে 20 জুন তাৰিখে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যি খচৰা প্ৰস্তুত কৰিছিলে সেই খচৰাৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ 28 নং বিধানসভা সমষ্টিত 4 ভাগত বিভক্ত কৰা হ'ল আৰু এই 4 ভাগত বিভক্ত কৰি 28 নং সমষ্টিৰ আদিবাসী ৰাইজ তথা সাঁওতাল ৰাইজক এক বিভ্ৰান্তি কৰাৰ ভাগ কৰাৰ যি পৰিকল্পনা খচৰা প্ৰস্তুত কৰা হৈছে তাৰ প্ৰতিবাদত আজি সমূহ আদিবাসী আৰু সাঁওতাল জাতীয় দল সংগঠনসমূহ একত্ৰিত হৈ আমি অসম চৰকাৰ ভাৰত চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এইখিনি সময়ত আমি জনাই দিব বিচাৰিছোঁ যে অসম চৰকাৰে আৰু ইলেকশ্যন কমিশ্যনাৰে 28 নং বিধানসভা সমষ্টিৰ সাঁওতাল ৰাইজক তথা আদিবাসী ৰাইজক বিখণ্ডিত কৰি যি বিধানসভা প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ পাইছিলে সেই বিধানসভা প্ৰতিনিধিত্ব কৰাৰ অধিকাৰ সাঁওতাল আৰু আদিবাসী ৰাইজৰ পৰা কাঢ়ি ল'ব বিচাৰিছে অসম চৰকাৰে জনাই দিব বিচাৰিছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠী কোনো অধিকাৰেই প্ৰদান কৰা নহ'ব আৰু অসম চৰকাৰে বাৰম্বাৰে যি খিলঞ্জীয়াৰ কথা ক'ব বিচাৰিছে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে খিলঞ্জীয়াৰ কথা কোৱা হৈছে তেতিয়াহ'লে অসমত থকা অতীতৰ পৰাই এই আদিবাসী সাঁওতাল জনগোষ্ঠীৰ অস্তিত্বৰ কথা কিয় প্ৰকাশ কৰা নহয় অস্তিত্বৰ কথা কিয় সাঙুৰি লোৱা নহয় অকল এই জনগোষ্ঠী শোষণ কৰা হৈছে প্ৰতাৰণা কৰা হৈছে প্ৰবঞ্চনা কৰা হৈছে আৰু এটা কথা স্পষ্ট হৈ পৰিছে যে 28 নং বিধানসভা সমষ্টিত অতদিনে সন্মানীয় মাতিয়া ষ্টুডেণ্ট ডাঙৰীয়াই যি 35 বছৰ শাসন চলালে তাৰ প্ৰতি সন্মান নজনাই অসম চৰকাৰে অসমত থকা খিলঞ্জীয়া সাঁওতালসকলৰ সেই মৌলিক অধিকাৰ কাঢ়ি ল'ব বিচৰা হৈছে আজি গোসাইগাঁও সমষ্টিক 4 ভাগত বিভক্ত কৰা মানে কি এই সাঁওতাল জনগোষ্ঠীক ভাগ কৰিব বিচৰা এই গোসাইগাঁও বিধানসভা সমষ্টিক বাইফংগুৰি দত্মা পৰ্বত জোৰা আৰু গোসাইগাঁৱত বিভক্ত কৰা মানে কি এই সাঁওতাল জনগোষ্ঠীৰ এই আদিবাসী জনগোষ্ঠীৰ যি বিধানসভা প্ৰতিনিধিত্ব কৰা যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰ কাঢ়ি ল'ব বিচাৰে যেমন লাহাতে পেয়ে যেত না এটা গাঁও বড়া সরকারি গাঁও বড়া পেয়ে গান তো না साथ सांताल कॉलोनी आंचलिक कमिटी आसार एंड प्रेसिडेंट सेक्रेटरी आपे जहां को रखे बना पे जेमन नोतेल हाथ से भेजो सांताल कॉलोनी आंचलिक कमिटी आसार एंड प्रेसिडेंट